মৰমবোৰ নাইকিয়া হৈ আহিছে নেকি আমাৰ? ধেত পাগলী, এয়া সম্ভৱনে? জোন অবিহনে জোনালী? হাঁহিলে সকলো প্ৰশ্নৰ উত্তৰ নাপাওঁ মই। খং কিয় কৰা? খং নহয় এয়া, তুমি নুবুজা একোকে যোৱা। নহয়তো বা বুজিও অভিনয় কৰা নুবুজাৰ। অ' প্ৰিয়া, ৰঙা হৈ পৰিছা যে? চোৱা নাই এবাৰ, মোকনো ক'ত বুজিছা? ভালপোৱাবোৰৰ মাজত অভিমানৰ দেৱালখন প্ৰয়োজননো ক'ত? মই সময় বিচাৰিলেই যদি আখ্যা দিয়া অভিমানে, হওঁ মই অভিমানী। মইতো তোমাৰেই ন জোনালী। সময়বোৰ পাৰ হৈ গৈ থাকিব, যাব দিয়া না। গোটেই জীৱনটোচোন আগত আছে, হাতে হাত ধৰি সদায় আগুৱাই যাম। এয়া কথা নহয়, প্ৰতিশ্ৰুতি। কথা পাতিব জানো মন নাযায় তোমাৰ? মোৰ দৰে ব্যাকুল কিয় নোহোৱা তুমি? শুনা, মোৰ প্ৰতিটো উশাহত অনুভৱ হয় তোমাৰেই উপস্থিতি। প্ৰত্যেক চিন্তাৰ কেন্দ্ৰতে তুমি, প্ৰতিটো কামৰ কাৰণ তুমি। আৰু অসম্ভৱ কথাটো হ'ল জোন অবিহনে জোনালী। পাগলী।